জীৱনটো জেলত ৰাখি আমাৰ গোটেই সংগঠনটোক আমাৰ জীৱনটো ধ্বংস কৰি আমাক ৰাজনৈতিকভাৱে হত্যা কৰিবলৈ বিচাৰিছিলে আৰু কেৱল অসমবাসী ৰাইজৰ প্ৰতিবাদৰ কাৰণে আজি আমি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হৈছোঁ আৰু সেইবাবে মই প্ৰথমতে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অসমৰ সমূহ জাতীয় আৰু জনগোষ্ঠীয় সংগঠন যিসকলে আমাৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে। মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অসমৰ বামপন্থী সংগঠন, অসমৰ সকলো ৰাজনৈতিক দল, বামপন্থী সংগঠন, গণতান্ত্ৰিক সংগঠন যিসকলে আমাৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অসমৰ শিল্পী সমাজ, অসমৰ বুদ্ধিজীৱী সমাজ, অসমৰ নাগৰিক সমাজ, অসমৰ সাহিত্যিক সমাজ, অসমৰ লেখক লেখিকাসকল আৰু বিশেষকৈ অসমৰ ছাত্ৰ সমাজ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ, অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰ, দিল্লীৰ JNU, দিল্লী ইউনিভাৰ্চিটিকে আদি কৰি অসমৰ সকলো ছাত্ৰ সমাজকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আমাক অন্যায়ভাৱে আমাক জেলত ৰখাৰ যি প্ৰতিবাদ কৰিলে আৰু প্ৰতিবাদৰ ভাষাৰে আমাৰ ছ'চিয়েল মিডিয়া, ফেচবুক, টুইটাৰ, হোৱাটছআপ সকলো প্ৰতিবাদৰ ভাষাৰে উপচাই পেলালে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ প্ৰথমতে। দ্বিতীয় কথাটো হ'ল আমি ক'বলৈ বিচাৰিছোঁ যে গোটেই ভাৰতবৰ্ষত কা আন্দোলন হৈছিল, কিন্তু কা আন্দোলনৰ পিছত কেৱল এনআইএ কেৱল আমাৰ 4জনৰ ওপৰতহে জাপি দিলে। এনআইএ কেৱল ভাৰতৰ 4জনৰ ওপৰতে এনআইএ তদন্ত কৰিলে। গতিকে এই কথাই আমাক পুনৰবাৰ প্ৰমাণ কৰিলে আৰু সেইকাৰণে আমি বিজেপি আৰু RSSক পুনৰবাৰ ধন্যবাদ জনাব বিচাৰিছোঁ, তেওঁলোককো ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ এই কথাটোৱে প্ৰমাণ কৰিলে যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক অসম বিজেপিয়ে নহয়, কেন্দ্ৰীয় বিজেপি চৰকাৰে আমাক ভয় কৰে, আমাৰ আপোচহীনতাক ভয় কৰে। আমি যে কম্প্ৰমাইজ নকৰোঁ, সেই কম্প্ৰমাইজ নকৰাটো তেওঁলোকে ভয় কৰে আৰু সেইকাৰণে এনেকৈ আমাৰ ওপৰত এনআইএ জাপি দিবলৈ তেওঁলোকে বিচাৰিছে। আৰু সেইটো কাৰণে আমাৰ ওপৰত যে এনেকৈ এনআইএ জাপি দিছে, এই ঘটনাটোৱে আমাক আমাৰ মতাদৰ্শগত স্থিতিৰ পৰা আমি যে শক্তিশালী ৰূপত আছোঁ, আমি যে সঠিক ৰূপত আছোঁ, এই কথাটোৱে অসমত পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে আৰু সেই প্ৰতিষ্ঠা কৰাই দিয়াৰ বাবেই আমি বিজেপি আৰু RSSৰ চৰকাৰখনকো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু ক'বলৈ বিচাৰিছোঁ যে অসম বা ভাৰতবৰ্ষৰ ৰাজনীতি এতিয়া সম্পূৰ্ণৰূপে পুঁজিপতি আৰু কৰ্পৰেট গোষ্ঠীৰ হাতলৈ নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱালে গতাই দিবলৈ বিচাৰিছে। তেওঁলোকে অসমখন বা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে বিক্ৰী কৰি দিবলৈ বিচাৰিছে আৰু সেইটো কাৰণে তেওঁলোকে এটাকৈ তৈল ক্ষেত্ৰ বিক্ৰী কৰিছে, অসমৰ কয়লা ক্ষেত্ৰ বিক্ৰী কৰিছে। আপোনালোকে দেখিছে যে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট আপোনাৰ প্ৰতিৰক্ষা ক্ষেত্ৰত 74% লোকে দি দিছে, আমাৰ সকলো খনিজ সম্পদ বিক্ৰী কৰিবলৈ বিচাৰিছে আৰু এনেকৈ আমাৰ গোটেই দেশৰ সম্পদ বিক্ৰী কৰি দিবলৈ বিচাৰিছে আৰু ইয়াৰ বিৰুদ্ধে এতিয়াৰ পৰা আমাৰ প্ৰতিবাদ পুনৰ আৰম্ভ হ'ব। আমি দেখিবলৈ পাইছোঁ যে কেনেকৈ দিহিং পাটকাই শেষ কৰি দিবলৈ বিচৰা হৈছে। গতিকে পুনৰ আৰম্ভ হ'ব প্ৰতিবাদ আৰু এইবাৰ প্ৰতিবাদ আৰু শক্তিশালীভাৱে আৰম্ভ হ'ব। দিহিং পাটকাই বচাবলৈ প্ৰতিবাদ আৰম্ভ হ'ব, ডিব্ৰু চৈখোৱা বচোৱাৰ কাৰণে প্ৰতিবাদ আৰম্ভ হ'ব, দিবাং নদী বচোৱাৰ কাৰণে প্ৰতিবাদ আৰম্ভ হ'ব, নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত হ'ব। আৰু আপোনালোকে দেখিছে যে যি এফালেদি নৰেন্দ্ৰ মোদী চৰকাৰে মানে ক'ভিড তেওঁলোকে সংক্ৰমণ ৰক্ষা কৰাত ব্যৰ্থ হৈছে, সংক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হৈছে আৰু আনফালেদি দেশৰ এটাকৈ গোটেইবিলাক ৰাজহুৱা সম্পদ তেওঁলোকে বিক্ৰী কৰি দিছে। যিজন প্ৰধানমন্ত্ৰীৰ দিনত দেশত আটাইতকৈ নিৰ্বিয়োজন হ'ল, ডিছইনভেষ্টমেণ্ট হ'ল আৰু এতিয়া সেই প্ৰধানমন্ত্ৰীজনে ঘোষণা কৰিছে আৰু কৈছে যে আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছে, ভকেল ফৰ লোকেলৰ কথা কৈছে। অথচ এই নৰেন্দ্ৰ মোদীৰ দিনতে দেশৰ প্ৰতিৰক্ষাৰ পৰা, ৰেল বিভাগৰ পৰা, বিদ্যুতৰ পৰা সকলো বিভাগ তেওঁলোকে ব্যক্তিগতকৰণ খণ্ডলৈ গতাই দিবলৈ বিচাৰিছে। গতিকে ইয়াৰ বিৰুদ্ধে আমাৰ এবাৰ পৰা প্ৰতিবাদ আৰম্ভ হ'ব। আৰু দেখিছে যে ইয়াতকৈ ভাৰতবৰ্ষ হেন এখন ডাঙৰ গণতান্ত্ৰিক দেশত এইবাৰ লকডাউনৰ সময়ত যেনেকৈ শ্ৰমিকসকলে গৰ্ভৱতী মহিলাৰ পৰা, বৃদ্ধাৰ পৰা একেবাৰে শিশুলৈকে যেনেকৈ হাজাৰ মাইল খোজকাঢ়ি তেওঁলোকে ঘৰলৈ উভতিবলগীয়া হৈছিলে, এই গোটেই কথাটোৱে আমাৰ ভাৰতীয় গণতন্ত্ৰৰ বিজেপি চৰকাৰ বিফলতাটোকে পুনৰবাৰ প্ৰতিপন্ন কৰিলে। আৰু আটাইতকৈ ডাঙৰ আৰু প্ৰধান আৰু মূল কথাটোৱে হ'ল যে এইবাৰ পৰা আমি ওলাই আমাৰ যি আমি যিটোৰ কাৰণে 7 মাহ আমাক জেলত ভৰাই থোৱা হ'ল, আমাৰ এই 7 মাহ জেলত ভৰাই থোৱাৰ একমাত্ৰ কাৰণটোৱে হ'ল কা আন্দোলন। আৰু সেইকাৰণে আমি আজি ওলাই ঘোষণা কৰিব বিচাৰিছোঁ যে অসমৰ 5জনকৈ ডেকা যুৱকৰ তেজ উহি খোৱা বিজেপি চৰকাৰ, দীপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, ঈশ্বৰ নায়ক, আব্দুল আলিম,
এই পাঁচজন আৰু দ্বিজেন্দ্ৰ পাংগিং এই পাঁচজন শ্বহীদৰ কেঁচা তেজ আমি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ অৰ্থলৈ যাবলৈ নিদিওঁ। কা আন্দোলন পুনৰ আৰম্ভ হ'ব আৰু অসমৰ গাঁৱে ভূঞে কা আন্দোলন বিয়পাই দিয়া হ'ব। বিজেপি চৰকাৰক এই কা আন্দোলনৰ জৰিয়তে তেওঁলোকক 2021 চনত প্ৰতিহত যাতে কৰিব পাৰোঁ তাৰ বাবে ব্যৱস্থা আজিৰ পৰাই গ্ৰহণ কৰা হ'ব। অসমৰ শেষৰজন ব্যক্তিলৈকে কা আন্দোলন পুনৰ আৰম্ভ কৰা হ'ব আৰু এই সংকল্প লৈ আৰু অসমৰ যিমানবিলাক জাতি ধ্বংসী সিদ্ধান্ত কৰিছে এই সংকল্প লৈ আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আমি ঘোষণা কৰিব বিচাৰিছোঁ যে কা আন্দোলন ইয়াতকৈ শক্তিশালীভাৱে আৰু অসমীয়া জাতিৰ যি দীৰ্ঘদিনীয়া সমস্যা কা বাতিলৰ লগতে নাগৰিকত্বৰ যি সমস্যা এই সমস্যা স্থায়ীভাৱে মীমাংসা কৰিবলৈ আন্দোলন পুনৰ আজিৰ পৰা আৰম্ভ হ'ব বুলি আজি ঘোষণা কৰিব বিচাৰিছোঁ। আনহাতেদি আমি ক'বলৈ বিচাৰিছোঁ যে যি COVID-19 সংক্ৰমণ এই সংক্ৰমণ স্বাস্থ্য বিভাগে মানে সংক্ৰমণ ৰোধ কৰিবলৈ তেওঁলোকে ব্যৰ্থ হৈছে। তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈছে অথচ এই অসমতে চিকিৎসা নোপোৱাৰ কাৰণে ৰাজপথো অৱৰোধ কৰিবলৈ পৰিস্থিতি আহিছে। গতিকে এই যি COVID-19 পৰিপ্ৰেক্ষিতত চৰকাৰ আৰু প্ৰশাসনে যি অৰাজক ব্যৱস্থা এটা সৃষ্টি কৰিছে আমি কৈছোঁ যে সেই অৰাজক ব্যৱস্থা শেষ কৰিব লাগিব। আপোনালোকে জনতাক যেনেকৈ লকডাউনৰ নামত কষ্ট দিছে আৰু অৰ্থনীতি যেনেকৈ শেষ কৰি পেলাইছে এই কথাটো কেতিয়াও মানি ল'ব পৰা নহ'ব। জনতাৰ কাৰণে লকডাউন কিন্তু বিজেপি আৰু RSSৰ কাৰণে বিজেপিৰ কাৰণে তেওঁলোকৰ কাৰণে সকলো ফ্ৰী। জনতাই আন্দোলন কৰিলে কোৱাৰেণ্টাইন আৰু তেওঁলোকৰ কাৰণে গণসম্পৰ্ক ৰক্ষা অভিযান আৰু তেওঁলোকৰ কাৰণে ভাৰ্চুৱেল ৰেলী। জনতাই যদি বজাৰ কৰিবলৈ যায় জনতাক তেওঁলোকৰ পুলিচে লাঠিৰ কোব দিয়ে আৰু সেই পুলিচে অথচ মদৰ পাৰ্টি কৰে আৰু সেই পুলিচে অথচ বাৰ্থডে পাৰ্টি কৰে। গতিকে সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগে কি কৰি আছে? গতিকে এনেকুৱা ধৰণৰ এক অৰাজক পৰিস্থিতিৰ বাতাবৰণ সৃষ্টি কৰিছে। অসমখনক শেষ কৰি দিবলৈ বিচাৰিছে আৰু জেলৰ কথা আপোনালোকে কি ক'ম সকলোৱে জানে। এতিয়াও জেলত আপোনালোকে খবৰ লওক। আমি 7 মাহ দিন ধৰি আপোনালোকে দেখিছে যে আমাৰ কোভিড পৰীক্ষা কৰিবলৈ আমাক ন্যায়ালয়ৰ পৰা পাৰ্মিশ্যন দিবলগীয়া হৈছে, অৰ্ডাৰ দিছে। তাৰপিছত আমাৰ কোভিড টেষ্ট হৈছে। অখিল গগৈ ডাঙৰীয়া দেখিছে এতিয়াও GMCত ভৰ্তি হৈ আছে আৰু আপোনালোকে এতিয়াও খবৰ লওক GMCত এতিয়াও 200-300 কোভিড পজিটিভ ৰোগী তেওঁলোকে ৰুমৰ ভিতৰত বন্ধ কৰি ৰাখিছে, কোনো ধৰণৰ চিকিৎসা নাই। আৰু যদি চিকিৎসাৰ কাৰণে দাবী কৰে তেওঁলোকক হয় মাৰিম পিটিম বুলি ছুপাৰিণ্টেণ্ডেণ্ট আৰু জেলাৰে ভাবুকি দিয়ে, নহয় এতিয়ালৈকে জেগা খালী হোৱা নাই বুলি তেওঁলোকে কথা কয়। গতিকে এই গোটেই কথাবিলাকো আপোনালোকে মই ভাবোঁ যে সংবাদ মাধ্যমসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে এই গোটেই বাতৰিসমূহ গুৰুত্ব সহকাৰে প্ৰচাৰ কৰক। আৰু এতিয়াও যে গুৱাহাটী